Hi everyone. আমি মানে আজি বিহুৰ ভিডিঅ' বনাম মানে আমি দুজনীয়ে ডান্স কৰিম আৰু সেইটো মানে আমি ৰেকৰ্ড কৰিলে পষ্ট মানে ৰীল হিচাপে বা ইউটিউবত শ্বৰ্টছ হিচাপে তেনেকৈ দিম দিয়ক এইখিনি অলপ পজ কৰোঁ আপোনালোকক আপডেটছ দি থাকিম আমি ইয়াত ভাত খাব লৈছোঁ আণ্টিয়ে আমালৈ ইয়াত ভাত বনাই দি থৈ গৈছিলে আমি দুজনী এতিয়া খাওঁ খোৱাৰ পিছত আমাৰ ৰিহাৰ্চেল আৰম্ভ হ'ব বিহুৰ প্ৰেক্টিছ চ' এই চিনচেন কাপটো মই আস্থা ক্লাছ 1 নে 2 দিছিলোঁ ন আৰু তেতিয়াৰ পৰা এইটো আছে মানে মোৰ বিশ্বাস হোৱা নাই কাৰণ কি কাপবোৰটো আমাৰ ভাঙি যায় এই কাপটো কেনেকৈ আছে মানে মই সিমানখিনি সযতনে ৰাখিছোঁ এই বিয়া কাপটো অ'কে চ' সেইটো কাপোৰ লৈ আহিছোঁ মই এইযোৰ মই পিন্ধিম ৰঙা মুগা এইযোৰ মোৰ মাৰে হয় সৰুতে মাক বনাই দিয়া পিয়ৰ মুগা এযোৰ চাওঁ ভাল লাগিছে ন এইটো ব্লাউজ আৰু এইযোৰ মই তাইলৈ আনিছোঁ এইযোৰো মুগা ভাল লাগিব আমি এতিয়া ওলাই কৰি ল'লোঁ কাপোৰ কাটি পিন্ধি বৰ যেনে তেনে পিন্ধিছোঁ ইমান পিন্ধিব নাজানো নিজে এয়া তাই ৰেডি হৈ আছে তাইৰ যোৰ ব্লেক কট মানে মোৰ যোৰ ৰেড মই পূৰা ৰেডি দেই ফুল ৰেডি আমি এতিয়া ডান্সটো কৰিম আৰু আমাক ৰেকৰ্ডিং কৰি দিবলৈ আহিছে আমাৰ ফ্ৰেণ্ড ভাৰ্গৱ আৰু ইফালে নচনীটো ৰেডি আৰু আমি এতিয়া মানে ভিতৰত নহয় বাহিৰত নাচিবলৈ ওলাই আহিছোঁ এইখিনিত পথাৰৰ ছাইডে পথাৰ তেনেকুৱাই আৰু ওলাই আহিছোঁ কাৰণ কি ভিতৰত ইমান ভাল হোৱা নাছিলে তই ক এতিয়া আমাৰ ফাইনেলি শেষ হৈ গ'ল আৰু ষ্টিল মেকআপ আছে মেকআপ মানে আমি জাষ্ট লিপষ্টিক আৰু আইলাইনাৰ লগাইছোঁ বহুত বেয়া দেখিছে বাট আমাৰ ফাইনেলি শেষ হৈ গ'ল অঁ বাই